এতিয়া মই আজি বেজবৰুৱা সংগীত গাবলৈ ওলাইছোঁ। বেজবৰুৱা কলিকতাৰ পৰা ঘূৰি আহি মানে প্ৰবাসৰ পৰা ঘূৰি আহি নিজৰ নিজৰ ঠাই অসমত আহি তেওঁ কবিতাৰ যোগেদি কৈছে বৰাগী যে বৰাগী মই বাঙালী কালচাৰৰ মাজত ইমান দিন থাকি মোৰ মনটো বেমেজালি স্থিতি লৈছে মনটো, গতিকে মোৰ জন্মভূমি মাটি কিছুমান সুৰীয়া গান তোমাৰ গীতৰ যোগেদি মোক শুনাই দিছে। মোৰ অন্তৰখন তেতিয়া সাত পৰিল। এই বিন বৰাগীজন মই ভাবিলোঁ যে আমাৰ সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ বুজাইছে নেকি, এনেকুৱা যেন অনুভৱ হয়। যে লুপ্তপ্ৰায় আমাৰ লোক সংস্কৃতিবিলাক আজিকালি নহয়, সেইবিলাক উদ্ধাৰৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। এইটো ভাল চিন্তা। নহ'লে নৱপ্ৰজন্মই কি আমি কি আছিল, আমাৰ কি কি পালোঁ, কি কৰিলোঁ, আমাৰ অতীত কি আছিল, সেইবিলাক তেওঁলোকক এটা পাঠৰ নিচিনাকৈ আমি এই সংস্কৃতি উদ্ধাৰৰ জৰিয়তে প্ৰজন্মক আমি শিক্ষিত কৰিব লাগিব। তেতিয়াহে আমি অসমীয়া জাতি বুলি নিজে গৌৰৱ কৰিব পাৰিম। যি নহওক, গানটো গাইছোঁ, যাতে গান শুনি ভাল লাগিল, কবিতা শুনিও ভাল পালোঁ, আৰু বিশিষ্ট ব্যক্তিৰ আগৰ ভাষণো শুনি ভাল পালোঁ। আপোনাৰ কিন্তু শৰ্মাদেৱৰ গানটো শুনি আৰু এজনে গাইছিলে বৰ
যায়